নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ এটি নতুন ব্লগলৈ। আজি আমি ক'লৈ যাওঁ, কি কৰোঁ, কি খাম চাওঁচোন বলক। শেষলৈকে ভিডিঅ'টো চাব, ভাল লাগিলে লাইক কৰিব। আমি এতিয়া শিৱসাগৰ ফালে গৈ আছোঁ। এইটো শিৱসাগৰ ৰাস্তা হয়। বলকচোন পাছলৈ কি কিনো দেখে আপোনালোকে চাবচোন। আমি আহি এতিয়া শিৱসাগৰ পাৰ হৈ নাজিৰা পালোহি। বলকচোন আমি কলৈ গৈ আছোঁ দেখিবলৈ পাব। এয়া মই ড্ৰাইভিং ছিটত, এয়া মুনু নবৌ, এয়া মা, এয়া ছাইডত বা আৰু কেমেৰামেন ৰাজশ্ৰী নবৌ। পালোহি। আমি আহিছিলোঁ অগ্নিনাভ শিৱ মন্দিৰলৈ। আমি অগ্নিনাভ শিৱ মন্দিৰৰ ওচৰ পালোহি। আজি মানুহ বহুত, গাড়ী লাইনো বহুত, গাড়ী মানে বহুত দূৰতে থ'বলগীয়া হ'ল। সেইবাবে আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ। মন্দিৰ পামগৈ আৰু বলকচোন আপোনালোকেও চাই থাকিব। এয়া আমি গেটৰ সন্মুখত পালোহি। সন্মুখত পাই এখন বেনাৰ দেখিলোঁ। বেনাৰখনত আপোনাৰ বুধবাৰ আৰু শনিবাৰে বন্ধ থাকে। আপোনালোকে যদি যাব বিচাৰে বুধবাৰ আৰু শনিবাৰে নাযাব, বন্ধ থাকে মন্দিৰভাগ। আজি বহুত মানুহ আছে চাওকচোন, ইমান দীঘলীয়া লাইন, মানুহ বহুত ভিৰ আছে। বহুত দিনৰ পৰা ভাবি আছিলোঁ এগছি ঘিউ চাকি দিম বুলি। মন্দিৰৰ কাষতে থকা ভাইটি এটাৰ পৰা এগছি ঘিউ চাকি ল'লোঁ। ঘিউ চাকি ভাগে বহুত ধুনীয়াকৈ দিছে তেওঁ। চাকিয়ে কথা কয় চাওকচোন, ইমান চাকি, কিমান মানুহ আহিছে ইয়ালৈ। महादेवाय धीमहि तन्नो दुर्गो प्रचोदयात्। नानासुगन्धि बिल्वपत्राणि तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो दुर्गो प्रचोदयात्। नानासुगन्धि ভক্তসকলৰ বাবে পায়সো দিছে। পায়স খালোঁ।
ইমান যে টেষ্টি নহয় পায়সখন। প্ৰসাদ সকলো ভক্তকে প্ৰসাদ দিয়ে খাবলৈ। এয়া আমি ঘৰলৈ যাবলৈ ওলাই আহিছোঁ মন্দিৰৰ পৰা। আমি যাওঁতে খালী পেটেৰে গৈছিলোঁ সকলো। ভোকো লাগিছে, প্ৰায় এতিয়া 4টা বাজিব হৈছে। আমি আহি এতিয়া জাজি ওচৰতে থকা চেলিব্ৰেশ্যন হোটেলত কিবা এটা খাই যাম বুলি আহিলোঁ। এয়া চেলিব্ৰেশ্যন হোটেল, আমি ইয়াতে সোমাইছোঁ। মন্দিৰলৈ গৈছোঁ যে সেইবাবে আমি মাছ মাংস একো নাই খোৱা। সেইবাবে ভাবিলোঁ শুকান ৰুটি আৰু চব্জিকে খাওঁ। এয়া আমাৰ থালিখন ৰেডি হৈ আহিলে। আমি ঘৰ আহি পাওঁতে আন্ধাৰে হ'ল। চাওকচোন আকাশখন ইমান ধুনীয়া লাগিছে।